जय जय श्री राधेश्वर धर्म की जय हो अधर्म का नाश हो प्राणी धर्म में सद्भाव हो विश्व का कल्याण हो गौ माता की जय हो संत सनातन धर्म की जय हो आर्य जननी की जय हो आसर बंद हो आसर जननी की जय जय श्री राधेश्वर धर्म की जय हो अधर्म का नाश नमः ओम श्री श्याम देवाय 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 नमः এতিয়া বাবাৰ ভোগ পূজা আৰম্ভ হৈছে পূজাৰ পিছত বাবাৰ অখণ্ড পাঠ আৰম্ভ হ'ব তাৰপিছত গধূলি 4টা 5টাৰ পৰা কীৰ্তন হ'ব 9:30 চলিব ইয়াৰে মাজত এটা ভণ্ডাৰা আমাৰ এতিয়া দুপৰীয়াও ভণ্ডাৰা হ'ব আৰু ৰাতিও ভণ্ডাৰা হ'ব এইটো চলি থাকিব নিৰন্তৰ এইটো গোটেই দিনটো আৰু সংগীতময় কীৰ্তন এতিয়া হ'ব তাৰপিছত ভজন কীৰ্তন আহিব আমাৰ কলাকাৰ আহি আছে কলাকাৰবিলাকত এতিয়া গোটেই ভাল বাবাৰ কীৰ্তন কৰিব আমাৰ কলাকাৰটো লোকেল আছে আমাৰ ৰমেশ ৰাজস্থানীজী আছে আৰু এটা আমাৰ কলাকাৰ এইটো মুম্বাইৰ পৰা আহিব সমৃদ্ধি জিয়ান আগৰৱালা তো এতিয়া আৰম্ভ হৈ যাব প্ৰগ্ৰামটো আৰম্ভ হৈ গৈছে পূজা পাঠ এই প্ৰগ্ৰামটো আৰু 9:30 বজালৈকে মহাআৰতি হ'ব তাৰপিছত সমাপন হ'ব যেহেতু কাৰ্তিক উৎসৱ কৈছে এইটো কেইদিনীয়া এদিনীয়া নে এদিনীয়া আমাৰ এইটো এদিনীয়া হয় আৰু কেতিয়াৰ পৰা পাতি থকা হৈছে এইটো 28 বছৰ হ'ল আমাৰ 28 এইটো উৎসৱ আচলতে কি এই উৎসৱটো আচলতে কি হয় কি আজি আমাৰ শ্যাম বাবা যিটো মানে এইটো কৃষ্ণ ভগৱানে এটা বাবাক নাম দিছে তেওঁ মানে কলিযুগৰ শ্যামৰ নামত পূজা যাব আচলত ক'ব গ'লে তেওঁ কৃষ্ণ ভগৱানেই হয় সেইটো যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছে বহুত ডাঙৰ মানে কাহিনীটো বহুত দীঘলীয়াকৈ আছে ইমান ক'ব নোৱাৰোঁ মহাভাৰত যিটো যুদ্ধ হৈছে বৰ্বৰিক বুলি এজন যোদ্ধা আছিলে তেওঁ 3 বাণ বাবাৰ লৈ পেলাই যুদ্ধটো চাব গৈছিলে এই তেতিয়া বাবাই যেতিয়া গম পালে যুদ্ধটোত মানে ইহঁত আছে হাৰে কা সাহাৰা যিজন মানে হাৰিব তেওঁ পক্ষ ল'ব আৰু তেওঁ যিটো 3টা বাণ তাৰ মানে কোনো হেৰি কৰিব নোৱাৰে এতিয়া ভগৱান কৃষ্ণই এইটো গম পালে তেওঁ এইটো চাল বুজি কৰি পেলাই তাৰ সৃষ্টিটো দান ল'লে সৃষ্টিটো দান লৈ এইটো বাবাটো তাৰ এটা আসনত দিলে তেওঁ ক'লে মই সৃষ্টি দান দিম কোনো কথা নাই কিন্তু মই এইটো যুদ্ধটো চাব লাগে কৈছে এইটো তোমাক মই মুক্তি বৰদান দিম তুমি এইবিলাক চব চাই থাকিবা আৰু এইটো চলি থাকিব তোমাৰ কলিযুগত মোৰ নাম দি পূজা যাব এইটো তেতিয়াৰ পৰা এইটো চলি আছে আজি প্ৰাতঃ পূজা আৰম্ভ হৈছে এতিয়া আমাৰ অখণ্ড যোগ পাঠ হ'ব 2টা বজাৰ পৰা নিৰন্তৰ আপোনাৰ 3 ঘণ্টীয়া কাৰ্যসূচী হয় অখণ্ড যোগ তাৰপিছত আমাৰ বিভিন্ন কলাকাৰ তেখেতে ক'লে আগৰ পৰা আহি ভজন কীৰ্তন হ'ব 9:30লৈকে আৰু মহাপ্ৰসাদ ভণ্ডাৰা আছে আৰু বিভিন্ন আমি ইয়াৰ এই মাধ্যমেদি আপোনালোকে চবক দেখাব পাৰিলে এতিয়া এই সময়ত চবেই ইয়াৰ দ্বাৰা এই আমাৰ ডাঙৰ খালশ্যাম মণ্ডল দিছপুৰৰ 28তম কাতি মহোৎসৱ উপস্থিত হ'বলৈ আমি সকলো ভক্তক এই মাধ্যমেৰে অনুৰোধ জনাইছোঁ